টাউন ক্লাবৰ আজি নাও খেলৰ যে সাংস্কৃতিক সন্ধিয়া পাতিছে এই সন্ধিয়া আপুনি কি কয়? আমি মালিবাৰী টাউন ক্লাবৰ উদ্যোগত 26 আৰু 27 তাৰিখত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশাল নাও খেলৰ আয়োজন কৰিছিলোঁ আৰু উক্ত নাও খেলৰ প্ৰথম দিনৰ কাৰ্যসূচী ইতিমধ্যে শেষ হৈছে। অহাকালি 27 তাৰিখ ৰাতিপুৱাৰ পৰা চূড়ান্ত ফাইনেল খেলখন অনুষ্ঠিত কৰা হ'ব আৰু প্ৰথম দিনাৰ নাও খেলৰ লগত সংগতি ৰাখি এটি বিশাল সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ আমি। আৰু এই সাংস্কৃতিক অনুষ্ঠানত ডুমুৰী আৰু বৰপেটা ৰোডৰ পৰা অনাকাংক্ষিত শিল্পী পাৰবিন চুলতান আৰু শাহনাজ বেগমক আমি আমন্ত্ৰণ জনাইছোঁ। আপোনালোকৰ নাও খেল যে আজি যে সাংস্কৃতিক নাও খেলৰ প্ৰথম পুৰস্কাৰ দ্বিতীয় পুৰস্কাৰ কি আছিল? নাও খেলৰ প্ৰথম দিনৰ কাৰ্যসূচীত আমাৰ চনতলী টোপামাৰী জিলা পৰিষদৰ সদস্য শ্বাহজাহান আলী ডাঙৰীয়াই আমাৰ মাজত উপস্থিত আছিল। তেখেতেও সুমধুৰ ভাষণেৰে আপ্লুত কৰিছে। অহাকালি চূড়ান্ত ফাইনেল নাও খেলৰ কাৰ্যসূচীত কমলাকান্ত কলিতা ডাঙৰীয়া উপস্থিত থাকিব। হয়ে সদাশয় ৰাইজৰ উপস্থিতি আমি অহাকালি কামনা কৰিছোঁ। ইয়া হৈছে মালিবাৰীৰ টাউন ক্লাবৰ উদ্যোগত যে সাংস্কৃতিক সন্ধিয়া হাজাৰ হাজাৰ দৰ্শক আহি উপস্থিত হৈছে। এই দৰ্শক দেখুৱাৰ কাৰণে মই চেষ্টা কৰিছোঁ। ইয়া হৈছে মালিবাৰীৰ টাউন ক্লাবৰ উদ্যোগত যে সাংস্কৃতিক সন্ধিয়াত হাজাৰ হাজাৰ দৰ্শক ইয়াতে উপস্থিত সমাগম হৈছে। গাপ্তাৰা লাইভৰ যোগেদি মই দেখুৱাৰ কাৰণে চেষ্টা কৰিম।